আমাৰ এই গ্ৰহ পৃথিৱী বিভিন্ন ৰহস্যৰ সমষ্টি আৰু এই মহাবিশ্বৰ সৰু এটুকুৰা ঠাই হ'ল আমাৰ মাতৃভূমি অসম। মহাবিশ্ব যি ধৰণে বিভিন্ন ৰহস্যৰে ভৰপূৰ, আমাৰ মাতৃভূমি অসমো ৰহস্যৰ ক্ষেত্ৰত কোনো গুণে কম নহয়। আমাৰ মহান দেশ ভাৰতত বিভিন্ন আপুৰুগীয়া জীৱ-জন্তু আৰু বিশ্বই হতবাক হোৱা বিভিন্ন প্লেচ বা ঠাই আছে। আমাৰ মাতৃভূমি অসম যিহেতু এই মহান ভাৰতৰে অংগৰাজ্য, ভাৰতত থকা এই গৌৰৱৰ বিভিন্ন ঠাই আৰু জীৱ-জন্তু অসমত থকা হেতুকে আমাৰ মাতৃভূমি অসম বিশ্বৰ দৰবাৰত সদায় জাকত জিলিকা হৈ আছে। তাৰে কেইটামান বিষয় মই মোৰ এই সৰু ভিডিঅ'টোৰ মাধ্যমত তুলি ধৰিম বুলি ভাবিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আমি যে এই মহান ঠাইৰ অধিবাসী অনুভৱ কৰক। অসমৰ বিভিন্ন ৰহস্যৰ ভিতৰত নম্বৰ 1 জাতিংগা। জাতিংগা হৈছে অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন সৰু গাঁও। ই অসমৰ ৰাজধানী দিছপুৰৰ পৰা প্ৰায় 330 কিলোমিটাৰ দূৰত অৱস্থিত। এই ঠাইটুকুৰা পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰৰূপে জনাজাত। মৌচুমী ঋতুৰ শেষ ভাগত বিশেষকৈ অমাৱস্যা আৰু কুঁৱলীয়ে ঢকা ৰাতি 6 বজাৰ পৰা 9:30 বজাৰ ভিতৰত এই ঘটনা ঘটে। এই মহাবিশ্বৰ কোনো এখন দেশতে এনে ঘটনা শুনিবলৈ পোৱা নাযায়। অৱশ্যে বিভিন্ন প্ৰকৃতিপ্ৰেমীয়ে এই ঘটনাৰ কাৰণ বিশ্লেষণ কৰি কৈছে যে পক্ষীবোৰ তাত থকা স্থানীয় মানুহে হত্যা কৰে। বাৰু, স্থানীয় মানুহে হত্যা কৰিলেও 2-এটা পক্ষী হত্যা কৰিব, ইমান শ পক্ষী অনলি জাতিংগাতহে মৰে, এয়া এক বিৰাট ৰহস্যৰ বিষয়। ইয়াৰ সঠিক কাৰণ আজিলৈ কোনেও বিশ্লেষণ কৰিব পৰা নাই। অসমৰ বিভিন্ন ৰহস্যৰ ভিতৰত নম্বৰ 2 নদীদ্বীপ মাজুলী। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ হিচাপে মাজুলীৰ নাম আজিও বিশ্বৰ দৰবাৰত জিলিকি আছে। 2016 চনৰ 27 জুন তাৰিখে মাজুলী অসমৰ জিলা হিচাপে স্বীকৃতি লাভ কৰি আন এক ৰেকৰ্ডৰ সৃষ্টি কৰে। মাজুলী অসমৰ ৰাজধানী দিছপুৰৰ পৰা প্ৰায় 200 কিলোমিটাৰ দূৰত অৱস্থিত। পূৰ্বতে ইয়াৰ মাটিকালি 483 বৰ্গমাইল আছিল বুলি জনা যায়। খহনীয়াৰ ফলত ইয়াৰ আয়তন ক্ৰমান্বয়ে কমি গৈ আছে, কিন্তু গেজেটাৰ অফ বেংগল এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়াৰ তথ্যমতে 1901 চনত ইয়াৰ আয়তন আছিল 485 বৰ্গমাইল। দ্ৰুত খহনীয়াৰ ফলত 2001 চনত ইয়াৰ মাটিকালি হৈ গৈ 163 বৰ্গমাইল। তথাপি বৰ্তমানলৈ অসমৰ নাম উজ্বলাই মাজুলীয়ে পৃথিৱীৰ যে একমাত্ৰ ডাঙৰ নদীদ্বীপ সেই স্থান দখল কৰি আছে। নম্বৰ 3 অসম বিশ্বৰ বিভিন্ন ৰেকৰ্ডৰ সমষ্টি। সকলোতকৈ ডাঙৰ নদীদ্বীপ মাজুলী এই অসমতে অৱস্থিত, যাৰ বিস্তাৰিত বৰ্ণনা মই এইমাত্ৰ দিলোৱেই। বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ উমানন্দও এই অসমতে অৱস্থিত। উমানন্দ গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া অসমকে ধৰি সমগ্ৰ ভাৰত শাসন কৰিছিল, তেতিয়া তেওঁলোকে এই উমানন্দ পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বুলিছিল। সকলোতকৈ ডাঙৰ কথা, এই উমানন্দতে বিশ্বৰ লুপ্তপ্ৰায় প্ৰাণী সোণালী বান্দৰ পোৱা যায়। নম্বৰ 4 এই মহাবিশ্বৰ পৰা ক্ৰমান্বয়ে নোহোৱা হৈ যাবলৈ ধৰা স্তন্যপায়ী জন্তু এশিঙীয়া গড় আমাৰ অসমতে অধিক পৰিমাণে পোৱা যায়। এটা গৌৰৱৰ বিষয় এই যে এই পৃথিৱীত বৰ্তমান প্ৰায় 3000 মানহে গড় আছে। বিভিন্ন ৰিপৰ্টছ অনুযায়ী ইয়াৰ 2000 গড় অসমৰ বিভিন্ন অভয়াৰণ্যত পোৱা যায়। কিন্তু দুখৰ বিষয়, চোৰাং চিকাৰীৰ কাৰণে এই আপুৰুগীয়া জন্তুটো ক্ৰমান্বয়ে নোহোৱা হৈ গৈ আছে। অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰা এই এশিঙীয়া গড় অসম চৰকাৰে যদি এতিয়াই সংৰক্ষণ নকৰে, এদিন হয়তো মানুহৰ এই অত্যাচাৰৰ কাৰণে সম্পূৰ্ণৰূপে লুপ্ত হৈ যাব। নম্বৰ 5 মায়ং কলাযাদুৰ ৰাজধানী বুলি গোটেই বিশ্বৰ দৰবাৰত পৰিচিত। বিভিন্ন পৌৰাণিক কিতাপত মায়ঙৰ বিখ্যাত যাদুঘৰ চাম আৰু তেওঁৰ উস্তাদ কামলাকৰ সংক্ষিপ্ত বৰ্ণনা পোৱা যায়। মায়ং অসমৰ ৰাজধানীৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰত অৱস্থিত। মধ্যযুগৰ সময়ছোৱাত এই অঞ্চলটো প্ৰাচীন ভাৰতৰ যাদুবিদ্যাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল বুলি জনা যায়। মধ্যযুগৰ সেই সময়ছোৱাত এই অঞ্চললৈ যাদু শিক্ষাৰ উদ্দেশ্যেৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছিল বুলি জনা যায়। মায়ং চেণ্ট্ৰেল মিউজিয়াম এণ্ড এম্পেৰিয়ামত যাদু মন্ত্ৰ আৰু আয়ুৰ্বেদৰ বহু প্ৰাচীন পাণ্ডুলিপি বৰ্তমানো সংৰক্ষিত হৈ আছে। এয়াই আছিল আমাৰ মাতৃভূমি অসমৰ সকলোৱে জানিবলগীয়া কিছু তথ্য।
ভিডিওটো যদি ভাল লাগিছে লাইক এটা নিশ্চয় কৰিব আৰু লগতে কমেণ্ট কৰিব এণ্ড মোষ্ট ইম্পৰ্টেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন অন কৰি দিব। ধন্যবাদ।